আপোনাৰ নামটো হিনা মানে তো ৰাজহত আগতে গুচি গ'ল সেইকাৰণে এতিয়া মই এইখন ট্ৰাকত এইখিনিতে যাম কি হৈ গ'ল মানে জান নাই কি হ'ল কৈ দেচোন ৰাইজক কৈ দিয়া কথাটো কি হ'ল সেইদিনা আমি যে বনাইছিলো প্ৰথমত যে লিক এটা এইখিনি কৈছে নেকি আপোনালোকে ট্ৰাক লাইফৰ আকৌ নতুন নতুন এক্সপিৰিয়েঞ্চ পাবলৈ আৰম্ভ হ'লেই মানে আৰু এইবাৰ আকৌ নতুন এক্সপিৰিয়েঞ্চ বিচাৰি এইবাৰ ধেমাজিলে আৰু এতিয়াৰ পৰা এইখনত মোৰ জাৰ্ণি ষ্টাৰ্ট পুৰা ধোৱা লৈ থকা চিকেন লগত ৰুটি ৰাতি দোকানত আছ কালি স্কুলত যাবি এতিয়া মই আছোঁ তেজপুৰ মিছন চাৰিআলিত আৰু ডেকাৰগাঁও ৰাস্তাটোত আহি আছোঁ বালিপাৰ ৰাস্তাটোত আজি মই ট্ৰাকত যোৱা কথা আছিল আকৌ ট্ৰাকৰ আপোনালোকক ভিডিঅ' দেখুওৱা কথা আছিলে কিন্তু বিকাশ ৰাজত অলপ আগত ওলাই দিলে কাৰণ মোৰ বহুত লেট হৈ গ'ল যাব লাগিব ধেমাজি সেইকাৰণে বহুত দেৰি হৈ আছে বিকাশত সেইকাৰণে মোৰ কাৰণে ৰখি নাথাকিলে এইখন মিণ্টুহঁতৰ গাড়ী মিণ্টু ৰাজহত আগতে গুচি গ'ল সেইকাৰণে এতিয়া মই এইখন ট্ৰাকত এইখিনিতে যাম গৈ আকৌ সন্মুখত ৰাজহতক লগ কৰিম কৰি আকৌ তাৰ পৰা আপোনালোকে ভিডিঅ' দেখি থাকিব এইখনো ধেমাজিয়ে যাব আমাৰখন ধেমাজিয়ে যাব মই মিছন চাৰিআলিৰ পৰা বালিপাৰ ৰোডত আহি আছিলোঁ মিণ্টুহঁতক লগ পালোঁ আপোনালোকে দেখিছে কিন্তু সিহঁতেও বোলে একো খোৱা নাই মোৰো ভোক লাগি আছে সেইকাৰণে ইয়াত চাওমিন লৈছোঁ এখন কি হিনা ফাষ্ট ফুড নতুনকৈ খুলিছোঁ খাই চাওঁ এতিয়া খাই পেলাই ৰিভিউটো মই গাড়ীত দিম আপোনালোকক চাওমিন পেকিং কৰি লৈছোঁ আৰু ইয়ালৈ আহিব আপোনাৰ নামটো হিনা মানে আচ্ছা হিনা বাইদেউৰ ওচৰত আহিব আচ্ছা ৰাহুল আলী আৰু হিনা বেগম তেওঁলোকে ৰাস্তা ছাইডতে খুলিছে এইখন মিছন চাৰিআলি এইফালে আছে এইফালে বালিপাৰা আছে আৰু এইফালে এইখন গতিকে ইয়াত আহিব খাব ষ্ট্ৰীট ফুড আজি ময়ো খাই চাওঁ থেংক ইউ আহিম তই দেখিছে মিণ্টু এখন গাড়ী আমি NHPCত আমাৰ লগত একেলগে আছিল আৰু আজি এবাৰ ইয়াত মিণ্টু গাড়ীত উঠিছোঁ কিহৰ কাৰণে মানে ৰাজহত সোনকালে ওলাই দিলে কাৰণ আমাৰ লেট হৈ আছে ৰাজহত চাগে সোণামুখমান পাব ৰাতি য'ত ৰাস্তাত আমি লগ পাওঁ সোণামুখত হওক বৰগাঙত হওক য'তে পাওঁ সেইখনত উঠিম কিন্তু এতিয়া এইখিনি মিণ্টুৰ লগত গৈ থাকোঁ আৰু চাওমিন টাওমিন লৈছোঁ খাওঁ দিয়া চবে কি হ'ল কি হৈ গ'ল মানে জান নাই কি হ'ল কৈ দেচোন ৰাইজক কৈ দিয়া কথাটো কি হ'ল সেইদিনা আমি যে বনাইছিলো প্ৰথমত যে লিক এটা আগত যে চিঙা এটা লিক আছিলে আমাৰ টায়াৰত সেই লিকটো বনাইছিলো তুমি আছিলা নহয় সেইদিনাখন টায়াৰ চেঞ্জ কৰা বুজিছো তাৰপিছত টায়াৰ চেঞ্জ কৰা সময়ত সেই টায়াৰটোৱে মানে আজি আকৌ লিক হৈ গ'ল ৰিটাৰ্ণ সেইটো ঠাইতে এতিয়া পিছে কি কৰিবি এতিয়া সেইটো চেঞ্জ কৰি দিওঁ বলা আগৰ কিমান সময় এতিয়া মাৰা খাইছা ইয়াত মানে বেলেগ আৰু যোনটো জলদি বাজি কৰিলে যে হয় সেইটো হৈ গৈছে আজি চাইড দে মিণ্টু এইখন ট্ৰাকত আহি আছিলোঁ আজি ইমান টাইম এইখন 16 চকাৰ আকৌ আমি আগতে ভিডিঅ'বিলাক আপোনালোকে এইখন ট্ৰাকত দেখিছে 14 চকাৰ ৰাজৰখন আৰু এইখন মিণ্টুখন 16 চকাৰ এতিয়া এইখিনি আমি বিশ্বনাথ চাৰিআলি টাউনটো পাৰ হৈছোঁ অ' ৰাজ কি হৈছে দেউতা মোৰ কি এনেকৈ গৈ আছে মানে এইখিনি কৈছে নেকি এইখিনিৰ পৰা এতিয়া মই এখন গাড়ী জইন কৰিম আকৌ কাৰণ মই এখন জইন কৰিব আহি আছিলোঁ কিন্তু ভবা নাছিলোঁ যে এইটো হ'ব এতিয়া ইয়াত টাইম যাব 1 ঘণ্টা 1.5 ঘণ্টামান চাগে যাব কাৰণ এইটো চকা চাইড কৰি আকৌ চেঞ্জ কৰি লগোৱা এই চকাটো এতিয়া ইহঁতে চেঞ্জ কৰি লওক আৰু তেতিয়াহ'লে আমি ইয়াতে অপেক্ষা কৰোঁ বিশ্বনাথ চাৰিআলি টাউনটো পাৰ হৈছোঁ আৰু আপোনালোকক কোৱাই নাই আজি আমাৰ গাড়ীত চিমেণ্ট গৈ আছে আজিও লংকাৰ পৰা চিমেণ্ট আহিছে দুখন গাড়ীতে আৰু দুখন গৈ আছে ধেমাজি কিন্তু সেইখন ধেমাজি আৰু আগত যাব এখন লিকাবালি যাব ইমান সময় মই যিখনত আহি আছিলোঁ কিন্তু এতিয়াৰ পৰা আকৌ মই আমাৰ আগৰ পুৰণা এখনতে যাম ৰাজহতৰ লগত আৰু এইখন ধেমাজিলৈ যাব অনলি ধেমাজি ৰাতিপুৱা চাগে পামগৈ বুলি ভাবিছিলোঁ কিন্তু এতিয়া ইয়াত বা কিমান সময় খায় গতিকে এইটো চকা চেঞ্জ কৰি লওক আপোনালোকে ট্ৰাক লাইফৰ আকৌ নতুন নতুন এক্সপিৰিয়েঞ্চ পাবলৈ আৰম্ভ হ'লেই মানে এই চকা চেঞ্জ হোৱা ৰাস্তাত চকা চেঞ্জ কৰিব লগা ফুটা 1 ঘণ্টা 1.5 ঘণ্টা গুচি যোৱা ভাবিছিলে সিহঁতে ৰাতিপুৱা জল্দি পাই যাম কিন্তু এতিয়া ইয়াতে 1.5 ঘণ্টা এনেই যাব তো এইবিলাক ট্ৰাকৰ এক্সপিৰিয়েঞ্চ আৰু তেল ডিপুটোৱে হ'ল ট্ৰাকৰ বৰ ধুনীয়া ষ্টপেজ এইটো এটা পেট্ৰল পাম্প
ইয়াতে ৰৈ আছোঁ আৰু চ' দেখিছে ট্ৰাক লাইফ এয়া ৰাজে লাগি আছে এনেকুৱা কষ্ট এটা চকা এইটো ডঙাত ধেমালি নহয় আৰু এইটো দাঙি নিয়াটো এই চকাটো এই নাট গোটেই দেহৰ জোৰেৰে ইয়াত উঠি লৈ এই ৰেঞ্চডালৰ ওপৰত কেনেকুৱা কষ্টৰ লাইফ কষ্ট কৰিবও পাৰি যদি আইডিয়া থাকে বোলে মই ইমান সময়ত এইখিনি কাম কৰিম হঠাৎ গাড়ী চলাই গৈ আছে হ'ল পামচাৰ আকৌ ৰখাই দে আকৌ লগা খোল এই লাইফটো এইবাৰ বা কি এক্সপিৰিয়েঞ্চ হয় নতুন নাজানো NHPCত বহুত এক্সপিৰিয়েঞ্চ হ'ল আৰু এইবাৰ আকৌ নতুন এক্সপিৰিয়েঞ্চ বিচাৰি এইবাৰ ধেমাজিলে চ' ইয়াতে বিশ্বনাথ চাৰিআলিৰ এই পেট্ৰল পাম্পটোৰ পৰা এই গাড়ীখন বাই বাই দিলোঁ বুলিহে কৈছোঁ মোৰ বেগটোতো ল'ব লাগিব ত' ভাল লাগিলে এখন গাড়ীত আজি প্ৰথম উঠিলোঁ মানে আগতে আমি উঠিছোঁ NHPCত কিন্তু চলাই থাকোঁতে আজি প্ৰথম উঠিলোঁ 16 চকাৰ এখন গাড়ী আৰু নগাঁও ৰেজিষ্ট্ৰেশ্যন এইখনৰ আৰু এতিয়াৰ পৰা আকৌ মোৰ জাৰ্ণি আকৌ এইখনত আমাৰ ৰাজৰখনত বিকাশ এইটো ধৰচোন ভাইটি আৰু এতিয়াৰ পৰা মই এইখন গাড়ীত জইন হৈ গ'লোঁ আৰু আমাৰ জাৰ্ণি হ'ব ধেমাজিলে অবিন্দু বাই বাই লগ পাম পৰহি যদি পাৰ মিলাবি আমি লগ কৰি ল'ম ক'ৰবাত কাৰণ ইহঁত ধেমাজিৰ পৰা আগত যাব লিকাবালি ফালে যাব গতিকে ইহঁত গৈ থাকক আৰু এতিয়া আমাৰ আকৌ জাৰ্ণি ষ্টাৰ্ট কৰোঁ আৰু এতিয়াৰ পৰা এইখনত মোৰ জাৰ্ণি ষ্টাৰ্ট হ'ল এতিয়া আমাৰ একদম ডেষ্টিনেশ্যন হৈছে ধেমাজি হয়তো বৰগাঙত অলপ ৰখিব পাৰোঁ আৰু ৰাতিপুৱা খাব লাগিব তেনেকৈ ৰখা যাব কিন্তু এনে নৰ্মেলি আমি ধেমাজিলৈ গৈ থাকিম আৰু ৰাতিপুৱালৈকে ধেমাজি পামনে ৰাজ পাই যাম ঠিক আছে আমি এতিয়া বিশ্বনাথ চাৰিআলি টাউনটো পাৰ কৰি পেলাই ওলাইছোঁ আৰু ৰাতিপুৱালৈ আমি ধেমাজি পাই যাম ৰাজ তোৰ হাঁহিটো মানুহে বিৰাট ভাল পায় এবাৰ হাঁহি দেচোন হাঁহি দে আমি পাইছোঁ এতিয়া বৰগাং ইয়াতে এই সিহঁতে কিবা উৰিয়ানে কিবা বুলি কয় মই আগতেও এটা ভিডিঅ'ত মই কৈছিলোঁ আপোনালোকক মই এতিয়া নামটো পাহৰিলোঁ কিবা ডিজেল এক্সষ্ট কিবা বুলি কয় সেইদিনা মই এটা ভিডিঅ'ত দেখুৱাইছিলোঁ তেতিয়া মোৰ অলপ মনত আছে আৰু এতিয়া মই দেখুৱাই দিছোঁ এই বস্তুটো ডিজেল এক্সষ্ট এইটো কিবা এইটো ভৰাব লাগে এইটো আগৰটো এইটো সেইদিনা ভৰাইছিলে মই Day 5টো শ্বুট কৰি থাকোঁতে আজি Day 12 শ্বুট কৰি আছোঁ আজি আকৌ ভৰাব লগা হৈছে সেইকাৰণে এতিয়া বৰগাঙত ৰোৱা গৈছে আমি অলপমান ৰেষ্ট লৈ লওঁ মুকলি বতাহ খাওঁ অলপ এইখন ট্ৰাকত আহি আছোঁ বৰগাং পাইছোঁ এতিয়া চ' এইটো এতিয়া ইয়াত ভৰাব আৰু তেতিয়ালৈ আমি ইয়াত ৱেইট কৰিছোঁ আৰু মিণ্টুহঁতেও লৈছে চাগে আগত ইহঁতেও লৈছে এয়া এই মিণ্টু মোৰ বাৰ্থডে পাৰ্টি খাই আছ তাত কিনাটো ন দে দেখা এতিয়া মিণ্টু আৰু মই কিবা এটা খাই লওঁ বৰগাঙত ৰৈছোঁৱে যেতিয়া এইফালে যাওঁ ব'লা বৰগাঙত আজিলৈ মই একো খাই পোৱা নাই আগতে এদিন ৰৈছিলোঁ চাহ নাই কিবা খাইছিলোঁ খালি পেট ভৰাই খোৱা নাই আৰু ইয়াত এতিয়া কিনকৈ বৰষুণটো ষ্টাৰ্ট হৈছে অলপ সন্মুখৰ এই হোটেলখনত কিবা এটা খাই লওঁ বৰগাঙৰ যিখন হোটেলত সোমাইছিলোঁ গৈ একদম নচোৱাই নেমেলাই সোমালোঁ গৈ পিছতহে মন কৰিছোঁ ওলাই হোটেল ওপৰত লিখা আছে পূৰা বিশুদ্ধ নিৰামিষ আৰু একদম আমি আৰু নিৰামিষ মানুহ নহয় বাহিৰত খেলাটো বিশেষকৈ নিৰামিষ নহয় গতিকে এতিয়া আকৌ সেইফালৰখনত যাওঁ পূৰা ধোৱা লৈ থকা চিকেন লগত ৰুটি আহি গ'ল এতিয়া ইয়াত এইটো খাই লওঁ কেঁচা পিঁয়াজটো মই নাখাওঁ এইটো মিণ্টু খাবি
বাইপাছ ৰোডটো কমপ্লিট কৰি একদম হাইৱেত উঠাখিনিও পাৰ কৰি আহিলোঁ। এতিয়া লখিমপুৰ ডিষ্ট্ৰিক্টতে আছোঁ আৰু এতিয়া মোৰ বহুত টানকৈ লাগিছে, গতিকে এতিয়া বৰষুণো দি আছে, কিবাকৈ মিলাই কৰিব লাগিব। নকৰ মই কৰি লওঁ। চ' লখিমপুৰ জিলাতে আছোঁ এতিয়া, বাইপাছ চাইপাছ চব ক্ৰছ কৰি আহিলোঁ আৰু এতিয়া কৰি লওঁ কোনফালে পাৰোঁ ক'ত। কোনফালে এইফালে ব'লা। মোৰ কামফেৰা মই কৰিলোঁ বাৰু, কিন্তু মোৰ কামফেৰা কৰিবৰ কাৰণে গাড়ীখন ইয়াত ৰখোৱা নাই। গাড়ীখন কিয় ৰখাইছে জানেনে? এই টায়াৰবিলাক এইবিলাক ঠাণ্ডা কৰিবলৈ। এয়া চাওক পূৰা গৰম হৈ গৈছে, আপোনালোকে এতিয়া সেইটো গম নাপায়, মই চুই চাইছোঁতো পূৰা গম পাইছোঁ, একদম অত্যাধিক গৰম হৈ গৈছে। একদম গৰমৰ দিনততো গাড়ী ইহঁতে এনেকৈ 2 ঘণ্টা 3 ঘণ্টা ৰখাই দিয়ে টায়াৰ ঠাণ্ডা কৰিবলৈ, কাৰণ লং জাৰ্ণি কৰি থাকে। চ' গাড়ীখন ঠাণ্ডা হ'বৰ কাৰণে ৰখাই দিয়ে, মানে গাড়ীখন ঠাণ্ডা হ'ব নালাগে, টায়াৰকেইটা নহ'লে ফাটি যায় মানে। পূৰা গৰম হৈ পেলাই ঘৰ্ষণ হৈ থাকেতো, ঘূৰি থাকে। আমি সৰুতে পঢ়িছিলোঁ ঘৰ্ষণ শক্তি, এনেকৈ ঘূৰি থাকিলে তাপ উৎপন্ন হয়। চ' সেই ছেম বস্তুটো হয় ইয়াত, মানে পূৰা ঘূৰি থাকি তাপ উৎপন্ন হয়, অৱশেষত পূৰা গৰম হৈ পেলাই এইটো ফাটি যায়। চ' সেইকাৰণে মাজে মাজে ঠাণ্ডা কৰা হয়, আৰু গৰমৰ দিনততো বেছি কৰা হয়। আজি অলপ বৰষুণ বতৰ, কিনকিনীয়া বতৰ, সেইকাৰণে 10-15 মিনিট কৰা হৈছে, কিন্তু এনেই 1 ঘণ্টা 2 ঘণ্টা একদম বেছিয়ে। পাৰিলেতো সিহঁতে ৰাতি লগাই পেলাই 2 ঘণ্টা শুয়ে লয়, কিন্তু টায়াৰকেইটা ঠাণ্ডা কৰি লয়। কিন্তু এতিয়া আমাৰ আজি কিনকিনীয়া বৰষুণৰ বতৰ, ইমান কৰিব নালাগে, আমিও গৈ উঠি লওঁ। তাত যাব পাৰি, পানী দিয়ে অলপ খাওঁ। তো এতিয়া আকৌ উঠি লওঁ, গৈ থাকোঁ। টায়াৰ আজি বেছি ঠাণ্ডা কৰিব নালাগে, বৰষুণ বতৰ। আকৌ নামিছোঁ ৰাইজ, কাৰণ ৰাজৰ চাহ খাব মন গ'ল। হয়ো বাৰু, চাহটো খালে অলপ টোপনিটো ভাঙি যায়। চাহ একাপ সি যেতিয়া খাইছে আমিও খাওঁ। মই অলপ ৰুটি চুটি খাই আহিছোঁ, আপোনালোকে গমেই পায় মই বৰগাঙত ৰুটি খাইছোঁ, ৰাজে খোৱা নাই। মই আহি আছিলোঁ এইখন ট্ৰাকত, এইখনত, কিন্তু আজি মই ট্ৰিপটো ষ্টাৰ্ট কৰিছিলোঁ এইখন ট্ৰাকত। এই চাওক এইখন, মিণ্টুহঁতৰ ট্ৰাকখন এইখন, আৰু মিণ্টু ইয়াতে এইটো। একেলগে আহি আছোঁ যে, একেলগতে লোকেশ্যনটো আগত খালি যাব লাগিব। ধেমাজিলৈকে আছোঁ, ধেমাজিলৈকে আছোঁ, তাৰপিছত আমি ৰৈ যাম, গুচি যাবি। তোৰ নামটো কি বাইদেউ? নমস্কাৰ, মোৰ নাম শ্ৰীযুত ভৱজিৎ চুতীয়া। কি নমস্কাৰ কি? নমস্কাৰ, মোৰ নাম শ্ৰীযুত ভৱজিৎ চুতীয়া। ভৱজিৎ চুতীয়া। কোন ক্লাছত পঢ়ি আছ? 9ৰ পাছ। ৰাতি দোকানত আছ? কালি স্কুলত যাবি? এতিয়া যা, অলপ ঘৰত শুই দে, ৰাতিপুৱা পঢ়ি পেলাই যাবি নেকি? ৰোল নম্বৰ কিমান? 21। ভালকৈ পঢ়িবি হা, বাই বাই। ঐ মিণ্টু, বাই।